এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিন্দাছকে সকলোৱে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আমি আজি বৰ্তমান গৈ আছোঁ ডাইনছৰ চাবলৈ। তো ধেমাজিত ডাইনছৰ ওলাইছে, তো ভিডিঅ'টো লাষ্টলৈ চাই থাকিব। ডাইনছৰ ক'ত কেনেকৈ ওলাইছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ধেমাজিৰ সুসন্তান শ্ৰী নিপকৰদেৱে আজি ধেমাজি টেলিজানত এখন নতুন হোটেল আৰম্ভ কৰিব লৈছে। তো আপোনালোকৰ ভিতৰখিনি দেখাবলৈ চেষ্টা কৰিম। ইয়াতে আপোনাৰ দুটা ডাইনিং আছে, এটা নন এ চি আৰু এ চি। আৰু এয়া দেখিছে নন এ চি ফালে সোমাই গৈছোঁ আমি। ভিতৰৰ চোৱা কি ধুনীয়া পৰিৱেশ, কি ক'ম, বহুত মনটো ভাল লাগিছে। আৰু এইফালে দেখিছে আমাৰ অসমৰ যিবোৰ থলুৱা বস্ত্ৰ, জাকৈ, খালৈ, চি, বিচনী চব আদি কৰি। আৰু এইফালৰ ওপৰলৈ আমাৰ যোনটো থকা বা লজিং ভিতৰলৈ চাব চেষ্টা কৰিম, আপোনালোকক দেখাব চেষ্টা কৰিম বেডৰুমবিলাক। মেইন কথাটো হ'ল আমাৰ ইয়াত যিসকল কৰ্মচাৰী ৰাখিছে চব আমাৰ স্থানীয় যোনবিলাক নিবনুৱা যুৱক যুৱতী, এখেতসকলক ইয়াত এটা সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছে তেওঁ। কাৰণ বাহিৰত গৈ যিখিনি আমি কাম কৰিব ল'ৰাখিনি কাম কৰিছে, আমি ধেমাজিতে থাকি এইখিনি কাম কৰিব পাৰে। আৰু এইবিলাক ৰুম দেখিছে, এইফালৰ ৰুম আছে, আৰু এইটো চাইডে চিধা চিধি ৰুম আছে। এইটো চাই বাবা মূৰ্তিটো স্থাপন কৰিছে। এইটো হ'ল অফিচ ৰুমটো চাই লওক, নিতাই ইয়াতে বহি থাকিব। তো এইটো বেডৰুম চাওক, কি ধুনীয়া হ'ল, কিং চাইজ বেড। ছেকেণ্ড ফ্ল'ৰত আছে এটা ডাঙৰ হল, আপোনালোকে আহি পাৰিব। আৰু মই আগফালে দেখাব চেষ্টা কৰিম। নিচেই কাষতে আছে আপোনাৰ NH-15, আমাৰ যোনটো নেশ্যনেল হাইৱে আছে। আৰু ইয়াত আপুনি এটা নেচাৰেল ফিলিংছ, যোনটো নেচাৰেল হাৱা যোনটো পাব, হয়তো বেলেগ জেগাত নাপাব, যোনটো অনুভৱ কৰিছে। পিছফালে ছুইমিং পুলটো দেখি আছে, তাৰ পিছফালে পথাৰ সেউজীয়া। তো এখন মানে ফ্ৰেছনেছ যোনটো কয়, আপোনালোকে দেওবাৰ বা হলিডেজবিলাক ইয়াত আপোনালোকে আহি পিনে উপভোগ কৰিব পাৰিব। ইয়াতে সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলা ধূলা জেগা আছে, তাৰোপৰি আপোনাৰ ছুইমিং পুল আছে। এনেকুৱা নহয় যেন এখন ডাঙৰ হোটেল, বিশাল হোটেল, দামবিলাকৰ বহুত যথেষ্ট হ'ব, কিন্তু নহয়, এনেকুৱা নহয়। মই নিজে আচৰিত খাইছোঁ। আৰু খোৱা বোৱা বস্তুবিলাকৰ দাম ইমানেই মানে চিপ ৰাখিছে। তাৰ ধৰি লওক চাওমিন, ফ্ৰাইড ৰাইচ যিবিলাক আছে আপোনাৰ, সেইবিলাকৰ দাম ইমান, মানে আমাৰ ধেমাজিত যিবিলাক ৰেষ্টুৰেণ্ট আৰু ধাবা আছে ছেইম ৰেট, আৰু তাতকৈ হয়তো কমো হ'ব পাৰে। ধৰি লওক বহুত ধুনীয়া এটা পৰিৱেশ আপোনালোকক দিবলৈ চেষ্টা কৰিছে নিপদাই। আৰু এইটো হ'ল ছুইমিং পুলটো গোটেইটো এৰিয়াটো দেখাব চেষ্টা কৰিম। এইফালে চাওক কি ধুনীয়া এটা পৰিৱেশ। আপোনালোকে 20 টকা চাহ খাবলৈ আহিও ইয়াত আপুনি ছুইমিং পুলৰ আনন্দটো লাভ কৰিব পাৰিব। এইটো নহয় যে আপুনি চাহ খাব আহিছে ছুইমিং পুলত সোমাব দিব, কোনো এণ্ট্ৰি ফিজ নাই, ন' এণ্ট্ৰি ফিজ। আৰু এইটো হ'ল আপোনাৰ ডাইনছৰ, যোনটো ডাইনছৰ কথা কৈছিলোঁ, দুটাকৈ ডাইনছৰ আছে, এজনী মাক আৰু এইটো লগে লগে লাইটিঙৰ ব্যৱস্থা, কি ধুনীয়া পৰিৱেশ এটা। আৰু এনেকুৱা ইমান ধুনীয়া এটা ইয়াত আমাৰ শিল্পীসকলে, ৰিম্পী বা আছে, গীতালী বা আছে, ভিৰগুদা আছে, তাৰোপৰি আমাৰ তেতন তামলী ভাওনাৰ যে নিগয়দা, তেখেতক কৌতুক গোষ্ঠী আছে। পিছফালে আপোনালোকে দেখি আছে আমাৰ পাঠক দা, ভোজন পাঠক। তো ফিটা কটা অনুষ্ঠান মেইন হোটেল এণ্ট্ৰেঞ্চত কৰি দিলে।
তো ইয়াৰ পিছতে আমি যাম চুইমিং পুলটো উদ্বোধন কৰিবলৈ দেখিলে পৰিৱেশ এনেকুৱা এটা আমেজ আপোনালোকে হয়তো নাপাব পাৰে আহক ধেমাজিলৈ আৰু উপভোগ কৰক আমাৰ এখন নতুন হোটেল নিমটাই উপহাৰ কৰি দিছে ধেমাজিবাসী ৰাইজলৈ বা অসমৰ ৰাইজলৈ অৰুণাচলৰ পৰা আহিব পাৰে তেখেতসকলৰ বাবে সুব্যৱস্থা যোনটোক নেকি আপুনি ক'ব লাগিব এটা কম দামত হাই ফেচিলিটি আমি হয়তো বাহিৰত গ'লে ভয় খাওঁ 3 ষ্টাৰ হোটেল 4 ষ্টাৰ হোটেল কিন্তু এইখিনি ফেচিলিটি কম দামত আমাৰ ধেমাজিত দি আছে আহিব হোটেল মংচাং এবাৰ সোমাই চাব সকলোৰে একদম মানে ফ্ৰেছনেছ যোনটো ফ্ৰেছ হ'বলৈ যোনখন দৰকাৰ মানুহৰ জীৱনত সেইখিনি ইয়াত উপভোগ কৰিব ধন্যবাদ থাকিল আৰু চেনেলটো যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট কৰিব কি হৈছে আৰু মোৰ চেনেলটোক সকলোৱে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ